সকলোকে নমস্কাৰ জনাই পৰিচয়কিয়া বৰুৱাৰ ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই পেজৰ জৰিয়তে আজি আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছো আহকচোন চাও মোৰ এই বিশেষ ভিডিঅ'টোত কি আছে আৰু আজি আমি আছো এখন ফাৰ্নিচাৰ আৰু ফাৰ্নিচাৰখনৰ নাম হৈছে সুমন ফাৰ্নিচাৰ আৰু সুমন ফাৰ্নিচাৰ ওনাৰ হৈছে এখেত আৰু এখেতে আমাক আজি গোটেই ফাৰ্নিচাৰখন দেখাব আৰু ইয়াত কি কি পায় আপোনালোকক সম্পূৰ্ণ জনাব আজি মই উপস্থিত আছো হাপেখাটিৰ মেডিকেল তিনিআলিত থকা সুমন ফাৰ্নিচাৰ শ্ব'ৰুমত আৰু এয়া হৈছে সুমন ফাৰ্নিচাৰ শ্ব'ৰুমৰ ভিতৰৰ দৃশ্য আহকচোন আজি সুমন ফাৰ্নিচাৰ শ্ব'ৰুমৰ সবিশেষ তথ্য জানো জনাইছো আপোনাৰ পৰিচয়কিয়া বৰুৱা ফেচবুক পেজটোলে আৰু আজি যেহেতু আমি জনাইছোৱে সুমন ফাৰ্নিচাৰত আছো আৰু আপোনাৰ মুখেৰে জানো যে এই ফাৰ্নিচাৰখন ক'ত আছে এই ফাৰ্নিচাৰখন আছে আপোনাৰ হাপেখাটি চাৰিআলি হাপেখাটি চাৰিআলিৰ যেতিয়া আপুনি সোমাই যায় সোমাই সেই মেডিকেল তিনিআলিটোৰ ওচৰত নপাওঁতে আপুনি দেখিব সুমন ফাৰ্নিচাৰ লিখা আছে মেইন ৰাস্তাৰ কিনাৰতে আৰু এই ফাৰ্নিচাৰখন আপুনি কেতিয়াৰ পৰা মানে ইয়াত খুলিছে কেতিয়াৰ পৰা আছে এই শ্ব'ৰুমটো আমাৰ নতুন খোলা হৈছে এই শ্ব'ৰুমটো আমাৰ 5 মাহমান ৰানিং হৈছে কিন্তু তাৰ আগৰ পৰা আমাৰ ফেক্টৰীটো আছে ওচৰতে বেছি দূৰ নহয় মানে 5 মিনিট লাগিব গ'লে মানে তাতে আমি মেনুফেকচাৰ কৰোঁ বহুত আগৰ পৰা 7-8 বছৰ আগৰ পৰা কৰি থাকোঁ আৰু আমি এতিয়া যিখিনি বস্তু চালো ইয়াৰ দামসমূহ আমাৰ ৰাইজক বা আমাৰ ফলোৱাৰ্ছবোৰক কিবা এটা মানে কিবা আনুমানিক ইয়াৰ চব বস্তুটো আপোনাৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব প্ৰাইচবিলাক যেনেকুৱা কোৱালিটিৰ লগত তেনেকুৱা দাম হ'ব আপুনি যদি ব্যৱহাৰ কৰা বস্তুবিলাক যদি জেনেৰেলি যিবিলাক ব্যৱহাৰ কৰে বস্তু তো সেইবিলাক বস্তুৰ আপোনাৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব প্ৰাইচটো এতিয়া আমাৰ যিবিলাক চপা কাঠৰ বনাইছোঁ ভাল কোৱালিটিত ভাল ফৰ্ম ভাল কালাৰ যদি মাৰোঁ দামটো যথেষ্ট মানে ধৰক নৰ্মেল কোৱালিটিতকৈ আপোনাৰ দামটো বাঢ়িবই জেনেৰেলি ধৰক আপোনাৰ ষ্টাৰ্টিং আমাৰ ওচৰত এযোৰ চোফা বা যদি আপুনি কাঠৰ চোফা এযোৰ চাবলৈ যায় 30,000ৰ পৰা ষ্টাৰ্টিং হৈছে চোফাযোৰ যদি এই এনেকুৱা এল ছেগমেণ্টৰ চোফা চাবলৈ যায় 45ৰ পৰা আৰম্ভ আছে 45 আৰু যদি আপুনি বিছনাত যাব যায় কিং সাইজৰ পৰা আৰম্ভ কৰিছো আপুনি 35ৰ পৰা কিং সাইজৰ বিছনাখন আৰম্ভ হ'ব খালি মেট্ৰেছখন বেলেগ হয় বাকি আপোনাৰ সাইজৰ লৈ আপোনাৰ দামটো হ'ব আৰু কাঠৰ লৈ ডিজাইন লৈ দামবোৰ বেলেগ আৰু যদি কাৰোবাৰ বিয়া বা কিবা থাকে আপোনালোকে আগতীয়াকৈ আপোনাৰ লগত কন্টাক্ট কৰিব লাগিব আগতীয়াকৈ চব বিয়া এখন হ'লে মানে এনেকুৱা এটা বস্তু আপুনি আগতীয়াকৈ যদি কন্টেক্ট কৰে আপোনাৰ মন পছন্দৰ মতে আপুনি বনাই ল'ব পাৰে বস্তুটো ডিজাইন কৰি আৰু যদি আপোনাৰ বিয়ালে বেছি দিন নাই যিহেতু ধৰক আপোনাৰ হঠাৎ আপোনাৰ বিয়াখনত এমাহ ভিতৰতে বস্তুকেইটা বনোৱাটো যিহেতু অকণমান অসুবিধা হয় তো যিবিলাক থাকে ষ্টকত বনোৱা তাৰ পৰা আপোনালোকে বাছনি কৰিবলগীয়া হ'ব আৰু যদি ষ্টকত যিবিলাক থাকে সেইবিলাক এনেকুৱা নহয় যে যিবিলাক আপোনাৰ কোৱালিটি নাই চব কোৱালিটি থকা বস্তুৱে হয় আৰু আমাৰ পৰা বস্তু যদি যিকোনো বস্তু লওক 15 ইয়াৰ্ছৰ ৰিপ্লেচমেণ্ট গেৰাণ্টি থাকিব খুব ভাল খবৰ আৰু জানিব বিচাৰো আৰু আমাৰ বিশেষকৈ ৰাইজেও জানিব বিচাৰে আপোনালোকে কোনবিলাক কাঠ বেছিকৈ ব্যৱহাৰ কৰে আমি ইয়াত চপা কাঠে ব্যৱহাৰ কৰোঁ বেছি চপা কাঠটো আৰু আমাৰ ইয়াত আপুনি অকল ফাৰ্নিচাৰে নহয় আপুনি ইয়াত আমাৰ মডুলাৰ কিচেন পাব ৰুম ছেটিং পাব ৱাল PVC পেনেলিং পাব হোলচেলিং পাব এভৰিথিং আমি কৰি দিওঁ চব আমি কাম কৰোঁ মডুলাৰ কিচেনৰ ৰুম ছেটিং হওক আপোনাৰ পাৰ্টিশ্যন কৰিব লাগে পাৰ্টিশ্যন হওক PVC ৱাল পেনেলিং এভৰিথিং আমি ইয়াত কৰা হয় যোগাযোগ কৰিলে হ'ল হাপেখাটিৰ মেডিকেল তিনিআলিত থকা এই ডাঙৰ ফাৰ্নিচাৰ শ্ব'ৰুমটোৰ কেইটামান বিশেষত্ব আছে এই শ্ব'ৰুমৰ সকলোবোৰ সামগ্ৰী মূল্যৱান কাঠেৰে নিৰ্মিত আৰু এই যে দেখিছে ধুনীয়া ধুনীয়া সোফা আৰু বিছনাবোৰ ইয়াৰ বাবে তিতা চপা বনচুম চেগুন আদি কাঠ ব্যৱহাৰ কৰা হৈছে বহু মূল্যৱান কাঠেৰে নিৰ্মাণ কৰা এই সামগ্ৰীসমূহ আমাৰ নিচেই কাষতে থকা হাপেখাটিৰ মেডিকেল তিনিআলিতে যিহেতু আছে যদি আপোনাৰ প্ৰয়োজন হৈছে তেনেহলে অতি সোনকালে আপোনালোকে সুমন ফাৰ্নিচাৰৰ সৈতে যোগাযোগ কৰক আপুনি যদি সুমন ফাৰ্নিচাৰৰ এই শ্ব'ৰুমটোলৈ অহা নাই তেনেহলে পলম নকৰিব কাৰণ সুমন ফাৰ্নিচাৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মন পছন্দৰ সকলো বস্তু পাব ড্ৰেছিংখন যেহেতু আমাৰ মহিলাসকলৰ আকৰ্ষণীয় সামগ্ৰী আৰু এই ড্ৰেছিংখন দেখিছেনে ইমান ধুনীয়া ড্ৰেছিংখন বাৰু আপোনাৰ পছন্দ নহবনে মোৰ কিন্তু বহুত বেছি পছন্দ হৈছে এতিয়া আমি এই ফাৰ্নিচাৰৰ ওনাৰৰ মুখেৰে সকলো সামগ্ৰীৰ বিষয়ে জানো আহক এই দুটা এল ছেগমেণ্টৰ চোফা 7 সিটাৰ লগত থাকিব আপোনাৰ এখন চেণ্টাৰ টেবুল দুটা প্লাফি ইয়াৰ কোৱালিটিবিলাক আপোনাৰ কাপোৰ যিটো কোৱালিটি চুৱেট কাপোৰ ব্যৱহাৰ কৰা হৈছে ইয়াৰ ফৰ্মবিলাক 14 ডেনচিটি হয় ইয়াৰ আপোনাৰ 7 সিটাৰ হয় আৰু ইয়াৰ যিবিলাক ভিতৰত ব্যৱহাৰ কৰা আছে কাঠৰ নৰ্মেলি ইয়াত প্লাইবোৰ্ডৰ ব্যৱহাৰ কৰা হয় প্লাইবোৰ্ডৰ যদি ব্যৱহাৰ কৰা হয় ইয়াৰ দামবিলাক মানে আপোনাৰ আধা হৈ যায় মানে 50-50 কাঠৰ ব্যৱহাৰ কৰিলে আৰু প্লাইবোৰ্ডৰ ব্যৱহাৰ কৰিলে দামটো আধা হয় তেনেকৈ বেলেগ চোফাও আছে তেনেকৈ এইটো কাঠৰে হয় ডিজাইনটো বেলেগ এইটো লঞ্জাৰ ছেগমেণ্ট হয় লঞ্জাৰ ছেগমেণ্ট এই চেম থাকিব আপোনাৰ ইয়াত দুটা প্লাফি এখন চেণ্টাৰ থাকিব আৰু এটা নৰ্মেল
এল সেগমেন্টৰ সোফা নৰ্মেল এক লগত প্লাগো থাকিব আৰু চেণ্টাৰ টেবুলো থাকিব আপোনাৰ এল সোফা আছে এল সোফাটো আপোনাৰ লগতে প্লাগি চেণ্টাৰ টেবুল আৰু পিলো বিলাকৰ লগতে থাকিব সব কাঠৰে হয় পিলো বিলাকো লগতে থাকিব কাঠৰ সম্পূৰ্ণ কাঠৰ হয় ভিতৰত যিমান মানে ব্যৱহাৰ কৰিছে সেইটো সম্পূৰ্ণ কাঠৰ আৰু সবই দাম বিলাক বেলেগ বেলেগ যে আপোনাৰ কাঠত আছে মহন্ত সোফা বুলি কয় 3+1 3 সিটাৰ এখন থাকিব 1 সিটাৰ 2 পিস থাকিব লগতে এখন চেণ্টাৰ টেবুলো থাকিব চেণ্টাৰ টেবুলো থাকিব 3+1 সোফা সোফা কাঠত আছে সম্পূৰ্ণ সোফা কাঠত ইয়াৰ ফৰ্মটো বক্স বনাই দিয়া আছে কমফৰ্ট হৈ বহিবলৈ বহুত যেনেকৈ এইটো সোফা আছে এইটো আপোনাক কয় ডম্বল লেডাৰ ন হয় ইয়াত ৰেগজিন লগোৱা আছে লেডাৰ নহয় লেডাৰ হ'লে দাম বহুত হৈ যায় আৰু ৰেগজিনৰ হয় ইয়াত লগত আপোনাৰ চেণ্টাৰ টেবুলো আছে আপোনাৰ কাঠটো দেখিছেনে 3-5 এনেকৈ বনোৱা আছে ডাঙৰ ভাল কাঠৰ হয় সম্পূৰ্ণ আমাৰ 15 ইয়াৰ্ছৰ গ্যাৰান্টি থাকিব যিকোনো বস্তু লওক আপোনাৰ আমাৰ ইয়াৰ 15 ইয়াৰ্ছৰ ৰিপ্লেচমেণ্ট গ্যাৰান্টি থাকিব এই সোফাযোৰৰ সৈতে এই চেণ্টাৰ টেবুলখন চাওকচোন ইমান বেছি ধুনীয়া লাগিছে আৰু এইখন বোলে আজি অৰ্ডাৰ আছে সঁচাকৈয়ে সুমন ফাৰ্নিচাৰত সোমোৱাৰ লগে লগে মন একেবাৰে মুগ্ধ হৈ গৈছে বিশেষকৈ আমাৰ মহিলাসকলে ইয়াত সোমোৱাৰ লগে লগে একো নোলোৱাকৈ থাকিব নোৱাৰে এখন আপোনাৰ কিং সাইজৰ বিছনা সোফা কাঠত নিৰ্মিত আছে তো হাতে কাৰ্ভিং কৰা আছে এটোবিলাক হ্যান্ডল এবাৰ হ্যান্ডল কৰোঁতে বহুত টাইম লাগে আগৰটো আছে পাছতো আছে এখন লগতে আপোনাৰ হাইড্ৰলিক কৰা হয় হা এখন আপোনাৰ হাইড্ৰলিক আছে গোটেই হাইড্ৰলিক সিস্টেম আছে আপোনাৰ 150 কিলো ওপৰত ওয়েট ল'ব পাৰি ইহঁতে হাইড্ৰলিক আছে আপুনি ষ্ট্ৰেচটো গোটেইটো পায় হাইড্ৰলিক কৰাৰ লগে সফট আৰু আপুনি সহজ ঘৰত অকলে থাকিলেও এখন আপুনি ব্যৱহাৰ কৰিব পাৰিব এখন যেনেকৈ আপোনাৰ হাইড্ৰলিক হয় হেড বক্সত আছে এই হেডতো বক্স আছে আপোনাৰ তলতো বক্স আছে 6 ফুটাৰ হয় কিং সাইজৰ হয় এখন এখন আপোনাৰ হেড বক্স আছে আপোনাৰ কুশন কৰা আছে সাইজৰ বেড হয় ইয়াত আপোনাৰ হেডতো বক্স আছে আৰু মানে এলডাৰটো বক্স আছে এখন আপোনাৰ সাইড ডোৰ হয় সাইডেদি আপুনি টানিব পাৰিব বাকি আপুনি হেচাটেদি টানিব লাগিব যেনেকৈ ধৰক আপোনাৰ এখন আপোনাৰ 6 ফুটৰে হয় বিছনাখন আপোনাৰ লেংথটো থাকিব 4.5 ফুট আৰু এইটো থাকিব 6 ফুট কিং সাইজ নৰ্মালি আপোনাৰ এখন আছে আপোনাৰ হাইড্ৰলিকৰ হয় এখন আপোনাৰ এনেকৈ হাইড্ৰলিকে টনা হয় হাইড্ৰলিক বেড হয় এখন হাইড্ৰলিকো বেড এখনো হাইড্ৰলিকে বেড হয় যেনেকৈ আগত যেনেকৈ আছিলে মানে সফট আৰু ঘৰত যদি সকলো মাইকী মানুহ থাকে তুলিব পাৰিব হেডতো বক্স দুটা ডয়াৰ আছে বাকি ষ্টৰেজৰ কাৰণে এখন তেনেকৈ আপোনাৰ সব হাইড্ৰলিক নি সব হাইড্ৰলিক নহয় যোনে যেনেকৈ বিচাৰে তেনেকৈ পাব হাইড্ৰলিক বিচাৰিলে হাইড্ৰলিক হ'ব আৰু এখন আপোনাৰ সাইড ডয়াৰ হয় সাইড ডয়াৰ আছে সাইডত ডয়াৰ তেনেকৈ আপোনাৰ সেম আপোনাৰ এটা ডয়াৰ আছে আৰু আগত হেড আছে হেডত বক্সটো আছে ষ্টৰেজ জেগা আছে কাৰ্ভিং কৰা আছে অলপ এখনো তেনেকৈ আপোনাৰ সাইডত ডয়াৰ আছে এখন আপোনাৰ এই হাইড্ৰলিক নহয় এখন আপোনাৰ সাইড ডয়াৰ আছে সাইড ডয়াৰ আছে দুটা ডয়াৰ থাকিব 1/2% আপোনাৰ ডয়াৰ ওলাব আৰু 1/2% আপুনি সকলে দাঙিব লাগিব নৰ্মেল আপুনি হাফটো হাফ ডাঙৰ পাছত আপুনি নৰ্মেল এইফালে দাঙিব পাৰিব কাৰণে লগতে আপোনাৰ ওপৰত কাৰ্ভিং কৰা আছে আৰু লগতে আপোনাৰ দুটা ডয়াৰো আছে আৰু হেডটোৰ আপোনাৰ ষ্টৰেজ পজিশ্যনো আছে 6 সিটাৰ ডাইনিং আপোনাৰ সোফা কাঠৰ নিৰ্মিত আৰু হেণ্ড কাৰ্ভিং কৰা আছে হাতে কৰা এইবিলাক কাৰ্ভিং 6 সিটাৰ আছে খুব ধুনীয়া ডিজাইন আছে লগতে আপোনাৰ চকীখনৰ ঘোৰাটো হাফ ডিজাইন কৰা আছে ধুনীয়া 6 সিটাৰ হয় সোফা কাঠৰ নিৰ্মিত ব্লেক গ্লাছ তো নৰ্মেল আপুনি নৰ্মেল চেয়াৰত আছে নৰ্মেল বেছ তাৰপিছত আৰু নৰ্মেল চেয়াৰ যদি চাওঁ বুলি কয় এইটো এটা ডিজাইন আছে এইটো এটা ডিজাইন লগতে ডিজাইন চেয়াৰ আপোনাৰ 4,000 পৰা আৰম্ভ হয় এখন চেয়াৰৰ ডিজাইন লৈ আৰু যদি আপুনি নিজৰ ফালৰ পৰা যদি ডিজাইন দিব বিচাৰে আমাৰ ওচৰত আহি যোগাযোগ কৰিলে হ'ল বনাই দিম তেনেকৈ ডিজাইন বনাই দিম সুমন ফাৰ্নিচাৰ এই শ্ব'ৰুমটো প্ৰতিষ্ঠিত হোৱা যদিও 5 মাহ হৈছে এই শ্ব'ৰুমৰ প্ৰতিটো বস্তু 15 বছৰৰ ৱাৰেণ্টি দিয়া হৈছে লগতে আপুনি বাজাজ ফাইনেন্সৰ দ্বাৰা এই শ্ব'ৰুমৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব বিয়াৰ বাবেই হওক বা ঘৰৰ বাবেই হওক এতিয়া আৰু চিন্তা নাই কাৰণ এই শ্ব'ৰুমে একেবাৰে কম দামত আৰু গ্ৰাহকৰ সুবিধা হোৱাকৈ সকলোখিনি সুবিধাই ৰাখিছে গতিকে পলম নকৰিব মই যিহেতু নাম্বাৰটো ওপৰত দিয়েই থৈছোঁ আপোনালোকে এতিয়াই সুমন শ্ব'ৰুমৰ সৈতে যোগাযোগ কৰক আৰু মন পচন্দৰ বস্তু লৈ যাওক
আমি যিহেতু প্ৰত্যেকেই কৈ থাকোঁ পথাৰ আমাৰ বজাৰ আমাৰ আৰু এনে ধৰণৰ প্ৰতিষ্ঠানবোৰত যেতিয়া আমাৰ অসমীয়া মানুহ এজনে গঢ় দিয়ে আৰু সেই প্ৰতিষ্ঠানটোত যিহেতু আমি যেতিয়া সঁহাৰি নজনাওঁ তেতিয়া বাৰু সেই কথাষাৰৰ কিবা মূল্য থাকিবনে? আহকচোন তেনে আমাৰ প্ৰয়োজনীয় বস্তুবোৰ দূৰণি ঠাইলৈ বিচাৰি নগৈ আমাৰ ওচৰতেই থকা হাপেখাটিৰ মেডিকেল তিনিআলিৰ এই সুমন ফাৰ্নিচাৰৰ পৰাই ল'বলৈ চেষ্টা কৰোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি আজিৰ ভিডিঅ'টো চাই ভাল পায় নতুনসকলে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ আৰু আত্মীয়ৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ।